নমস্কাৰ, মই সমুজিল কুমাৰ নেওগ। আজি আলোচনা কৰিম কেইটামান অসমীয়া সাধাৰণ জ্ঞানৰ বিষয়ে। 1 নম্বৰ, ইণ্ডো আৰ্যসকল কোন প্ৰজাতিৰ অন্তৰ্গত? উত্তৰ ককেশীয় প্ৰজাতিৰ। 2 নম্বৰ, কেতিয়া আৰু ক'ত ভাৰতৰ প্ৰথম কপাহী বস্ত্ৰ উদ্যোগ স্থাপিত হৈছিল? উত্তৰ মুম্বাইত 1854 চনত। ভিডিঅ'টো চাই যদি উপকৃত হ'লা তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।